Welcome back to my channel. আজি হৈছে সোমবাৰ আৰু আজি আমি যাবলৈ ওলাইছো আঠখিলীয়া নামঘৰলৈ আৰু বতৰটো মানে ইমান বেয়া বতৰটো পুৰা বৰষুণ দিউ কৰি আছে পুৰা কেনে যাব পাৰো নে নোৱাৰো এতিয়া ভগৱানে জানে আৰু তথাপিতো যাবলৈ চেষ্টা কৰিম আপোনালোকক দেখাই আছো চাই থাকক শেষলৈ মোৰ ভিডিঅ'টো আমি এতিয়া খালিকিহাট পাৰ হৈ গৈ আছো আঠখিলীয়া নামঘৰলৈ যোৱা ৰাস্তাটোৱে আমি এতিয়া ঘিলাধেৰি পাওঁ হৈছোহি আৰু এয়া হৈছে আঠখিলীয়া নামঘৰৰ প্ৰথম গেটখন যোনফালেদি সোমাই যায় মেইন গেট প্ৰথম গেটখন এখন আমি গৈ আছো মা মই ভন্টি আৰু আমাৰ মামা ছোৱালীজনী আৰু আমাৰ ধুনু গৈ আছে আৰু আমি গৈ আছো নিতুলদা এয়া হৈছে আঠখিলীয়া নামঘৰৰ পাৰ্কিং প্লেচ য'ত গাড়ীবিলাক পাৰ্ক কৰি ৰখাই পোৱা যায় গাড়ীখনো ইয়াতে ৰখাব লাগিব আৰু ইয়াতে ৰখাব লাগিব দোকান ইয়াতে বহুত আছে য'ত বস্তুখিনি পোৱা যায় আমি নল'লোঁ কাৰণ আমি কমা বন্ধা পাই লৈ গৈছিলোঁ আমাৰ বস্তুখিনি চব শৰাই বস্তুখিনি এয়া হৈছে আঠখিলীয়া নামঘৰৰ মেইন যিখন গেট সোমাই যোৱা ভিতৰৰ ফালে সেইখন আৰু সেইখন ছেকেণ্ড গেট আমি এতিয়া উপস্থিত হ'লোহি আঠখিলীয়া নামঘৰত আৰু আঠখিলীয়া নামঘৰ চাকি বন্তি জ্বলালোঁ কিন্তু তাত ভিডিঅ' কৰিব নোৱাৰিলোঁ চ' এতিয়া আপোনালোকক দেখাইছোঁ আৰু এইটো হৈছে আঠখিলীয়া নামঘৰৰ পুখুৰী পাৰটো য'ত ডাঙৰ মাছ আৰু কাছ আছে আৰু মাছ ভাগত আছে ভগৱান কৃষ্ণ সেয়া মাছ চোৱা দেখিছে নি ইমান ডাঙৰ মাছ নামঘৰৰ সন্মুখৰ ভাগত এনেকৈ আছে এয়া কোন হয় মই নাজানো না এয়া হৈছে আঠখিলীয়া নামঘৰ পুখুৰীটো য'ত ডাঙৰ মাছ দেখিবলৈ পোৱা যায় আপোনালোকে চাই থাকক দেখিবও পাৰে মাছ আমি ইয়াতে বিস্কুট খাবলৈ দিছিলোঁ আৰু বিস্কুট খাবলৈ দিওঁতে মাছখিনি ওপৰলৈ উঠি আহি বিস্কুটখিনি খাই কোন মাছ ভণ্টি হয় ন
এতিয়া বহি আছোঁ আঠখেলীয়া নামঘৰৰ পুখুৰীটোৰ পাৰত, য'ত ডাঙৰ ডাঙৰ মাছ আপোনালোকক দেখালোঁ ইতিমধ্যে মই। আৰু প্ৰসাদ বিলোৱা পৰ্ব আৰম্ভ হৈ গৈছে। আতল বিলাই আছে, প্ৰসাদ বিলাই আছে, মানুহ পূৰা ফুল। নতুন নামঘৰৰ মেইন মণিকূটৰ ভাগ এয়া। সেৱা কৰি আছে ৰাইজসকলে। থানা বাৰপুৰি এজনী আছে নতুন নামঘৰৰ আগফালৰ দৃশ্য। আঠখেলীয়া নামঘৰৰ নতুন নামঘৰটোৰ আগফালৰ দৃশ্য।